গেলো শিকাৰ ফচি গ'ল। আৰে বহুত দেৰি অপেক্ষা কৰাৰ পিছত এটা চিকাৰ ফচিছে। বৈ ইয়াক লৈ থ। হেল্ল' আৰু কিমান নিবি ইয়াক? বহুত গধুৰ। ভিতৰত ভৰাই দিওঁ দেই, বেলেগ কি হবে দেখিলে আকৌ দিগদাৰ আছে। একো নাই, কষ্ট নাই, ইমান ভিতৰত ঘৰটো বনাই থৈছে, এনেই থৈছো নেকি? এই বাহিৰতে থ। ঠিক আছে দে, থ ইয়াতে থ। এতিয়া বেলেগকেইটা পিঞ্জৰা ওচৰ যাওঁ, তাত কিবা ফচিছে নেকি চাই আহোঁ। বৈ আজি ৰাতিতে এইবোৰ চেল কৰি দিব লাগিব। বেছি দিন এইবোৰ বন্দী কৰি ৰাখিব নোৱাৰো ইয়াক। কেই বই বেলেগকেইটা পিঞ্জৰাৰ পৰা আহোঁগৈ তেন্তে পটককে। এই গ'লো, আৰু এটা চিকাৰ ফচি আছে দেখোন এইটো। আজি দিনেই ভাল আমাৰ, বৰ হেভি চিকাৰকেইটা ফচিছে আকৌ ন? এটা দেখিলে বহুত দাম পাম ন আমি, একে ৰাতিতে মালামাল বনি যাম আমি, টেনচন নলবি ক'লো। আজ रात को गोलू मोलू बन जाएगा अंबानी। वाह বই লৈ থ ইয়াৰ পৰা আমাৰ জেগাটো। বল লাষ্ট আৰু এটা পিঞ্জৰা আছে, সেইটোত ফচিলে আৰু আমি কাষ্টমাৰ মাতিব পাৰোঁ। বৰ জল্দি ইয়াক থৈ মেলি আমি ইটো পিঞ্জৰালৈ যাওঁ। তাত ছালটো আছে আকৌ দেই, দাং আকৌ মোক অকলে দাঙিবলৈ দিছ যে। দাঙিছে দেখা নাই আৰু কিমান দাঙিম, ইমান গধুৰ বস্তুটো ফচিছে। বল এনেকৈ নে আৰু তেনে জেগাত। জল্দি আন, গোটেই প্ৰেছাৰটো মোৰ গাতে পেলাই দিছ। এনেই এগাল খাই থাক তই, দাঙিবই পৰা নাই। খালটো লেকচাৰ বন্ধ কৰ, জল্দি থ তলত। ইটো চিকাৰ ফচিলে হ'ল আৰু। বৈ কিবা এটা খাই লওঁগৈ, ভোক লাগিছে। বই বন গাহৰি ভাজি থোৱা আছিলে নহয়, খাই লওঁগৈ। ভাল পেটটো আছে নাই মোক, নে খাই হ'লি তই কালি? আছে তাৰপিছত খাম দুইটাই বহি। তেন্তে খাই লওঁগৈ ভাত। আমি হাবি ঘৰটোলৈ বহুত দিনৰ মূৰত আহিছোঁ ন? অঁ তুমি তাকেই ঠিকেই কৈছা, বহুত দিনৰ মূৰতে আহিছোঁ। ব'লা হাবি ফালৰ পৰা ফুৰি আহোঁগৈ, জীৱ জন্তুবোৰ চাই থৈ আহোঁগৈ। অঁ ব'লক আমাৰ গৰিলা পোৱালিটো ঠিকে আছে নে নাই সেইটোকো চাই থৈ আহোঁগৈ। অঁ সেইটো কথা পাহৰিছিলেই, কিমান যে ডাঙৰ হ'ল চাগে আৰু এতিয়া ন? অঁ ব'লা চাই থৈ আহোঁগৈ। আৰু কিবা কিবি চোৰাং চিকাৰী টুকাৰী আহি সোমাই আছে নেকি ইয়াত হাবিখনত, তাকো অকণমান চকু দি থৈ যাওঁ। ব'লক। মিছন ছাকচেছ হৈ গ'ল। এইটো পিঞ্জৰাটো এটা মাল ফচি আছে, পিছে এইটো কি মাল? অঁ বৰ বেলেগ বস্তু এখন, ইমান ক'লা, আজি প্ৰথম দেখিছোঁ এইটো, কি হ'বা পোৱালি হয় এইটো। এই বই লৈ থ, মাৰ্কেটত বহুত দাম পাম ইয়াক বিকিলে। বৈ বহুত গধুৰ এইটো, অথনি গীতাতকৈ নিব পাৰিম জানো এইটো? অতো লাগিবই, দামীয়া মালটো কেনেকৈ এৰি থৈ যাবি। বৈ ইয়াত বহুত দেৰি হ'ল ৰখি থকা, কোনোবাই দেখিয়ে পাব আকৌ। এনেকৈ দেখাতো একো নাই, ইয়াৰ মাকে নেদেখিলে আছে, মাকজনী মামুলি ডাঙৰ হ'ব নেকি ইয়াত? অঁ সেইটো মই ভবাই নাছিলোঁ। বৈ জল্দি বৈ। আজি বহুত কষ্ট হৈছে, মালটো খাবগৈ লাগিব। বৈ আছে নহয়, দুইটাই বহি গা বিষকে মাৰিমগৈ, বৈ সোনকালে বৈ। অঁ ভেবেলাকা সেইটো দেখোন আমাৰ গৰিলা পোৱালিটো সিহঁতি উঠাই লৈ গৈছে। অঁ হয়তো, নিশ্চয় এইকেইটা চোৰাং চিকাৰী হয়। ব'লা সিহঁতৰ পিছা কৰোঁ, সিহঁতি আৰু কিবা কিবি বন্দী কৰি থৈছে পায়। আমি এটাকে বচালে নহ'ব, গোটেইবোৰকে বচাব লাগিব। অঁ ব'লক জল্দি ব'লক। থ দাঙিবই পৰা নাই, থ জল্দি থ, এইডোখৰতে থ। অলপ আগত থওঁগৈ বৈ। এই ক'ত লৈ যাব, এইডোখৰতে থ। কেলা ইমান ডাঙৰ গধুৰ বস্তুটো দাঙি থাকিব পাৰে নেকি? মালটোকে চাই লওঁগৈ, গোটেই গা চা বিষাই গ'ল। গ'ল। অঁ এইকেইটা দেখোন ভালেমানকেইটা বস্তু বন্দী কৰি থৈছে। কোনোবাই কথা পতা আৱাজ শুনিল নেকি? কোনোবাই আমাৰ পিছত লাগি আহিছে পাই। মইতো শুনা নাই। এই তই এনেই কাণখনে যি টি শুনি থাক। বৈ তহঁতি ক'ত পলাবি এতিয়া? কোনোবা আমাৰ পিছত লাগি আহিছিল, তইহে নেমানো, সেইকেইটা চা। অঁ হয়তো, বন্দুককেইটা ঘৰটোৰ ভিতৰতে থাকিলে কি কৰিবি এতিয়া? চলা গোটেই জীৱ জন্তুবোৰ মাৰি মেলি শেষ কৰিছ। বেছিয়ে মুখখন চলাই ঘুচিয়া ইয়াক। অঁ তই দেখোন একে ঘুচাই পৰি থাকিলি। গ'লো সুত চলা ৰ। খেল খতম।